আদিবাসী অপরাধ অত্যাচার করা নচলিব আদিবাসী অপরাধ দমন নীতি নচলিব আদিবাসী অপরাধ দমন নীতি নচলিব Asa long live, Long live, long live, Asa long live. long live, long live. We want EST, 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 we want EST, 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 we want EST. EST, EST. আদিবাসীসকলৰ ওপৰত অত্যাচাৰ বন্ধ কৰক, বন্ধ করক, বন্ধ করক, আদিবাসীসকলৰ ওপৰত অত্যাচাৰ বন্ধ কৰক। বন্ধ করক, বন্ধ করক। Asa long live, Long live, long live, Asa long live. long live, long live. Nores, individualক ফাঁসি দিব লাগে আদিবাসী ওপৰত অত্যাচাৰ কৰা ইণ্ডিভিজুৱেলক ফাঁসি দিব লাগে সংবিজিতক ফাঁসি দিব লাগে সংবিজিতক ফাঁসি দিব লাগে মুৰ্দাবাদ মুৰ্দাবাদ সংবিজিতক মুৰ্দাবাদ অত্যাচাৰ কৰা ইণ্ডিভিজুৱেলক ফাঁসি দিব লাগে আদিবাসী ওপৰত অত্যাচাৰ কৰা ইণ্ডিভিজুৱেলক ফাঁসি দিব লাগে আদিবাসীৰ ওপৰত অত্যাচাৰ কৰা ইণ্ডিভিজুৱেলক ফাঁসি দিব লাগে We want justice. Justice Nores. We want justice. No justice Nores. ন্যায় আমাক দিব লাগিব ন্যায় আমাক দিবই লাগিব ফাঁসি দিবই লাগিব আদিবাসীৰ ওপৰত অত্যাচাৰ কৰা ইণ্ডিভিজুৱেলক ফাঁসি দিব লাগে 2014 চনত ইণ্ডিভিজুৱেলক অত্যাচাৰ কৰা সকলক ফাঁসি দিব লাগে আদিবাসীৰ ওপৰত অত্যাচাৰ নচলিব আদিবাসীৰ ওপৰত দমন নীতি নচলিব ইণ্ডিবি মুৰ্দাবাদ সংবিজিত মুৰ্দাবাদ সংবিজিত মুৰ্দাবাদ ইণ্ডিবি মুৰ্দাবাদ আদিবাসীসকলক ন্যায় দিব লাগে We want justice. We want justice. লৈছে কিন্তু সেই সংগ্ৰামৰ বিনিময়ত কিন্তু আমাৰ ওপৰত বিভিন্ন সময়ত অত্যাচাৰ কৰি আহিছে না সেইটো কাৰণে আমি খুব মানে দুঃখিত কিয় আমাৰ 1996 আৰু 1998 আৰু 2014 চনত যিটো এনডিপি এটা উগ্ৰপন্থী সংগঠনে কিন্তু আমাৰ মাজত বিভিন্ন সময়ত নিজৰ সপোন নাইবা We want ST, no ST, no race, no ST, no race. Jagjagija, jagija, jagjagija, jagija, jagjagija, jagija. No ST, no race, no ST, no race. কি ক'ব আজি যে কাৰ্যসূচী লৈছিলে হয় আজি চিৰাং জিলা অন্তৰ্গত বেংটল আঞ্চলিক অন্তৰ্গত থকা এই ধোনাবাৰী গাঁৱত এটা আজি কাৰ্যসূচী লোৱা হৈছে এইটো কেণ্ডেলিং কাৰ্যসূচী এই কেণ্ডেলিং কাৰ্যসূচীটো এইটোৰ কাৰণে লোৱা হৈছে আপোনালোকে নিশ্চয় জানে 2014 চনৰ আজি যিটো 23 ডিচেম্বৰ দিনটোত গোটেই BTCত একেটা সময়তে যিটো সংবিজিত গোট NDBয়ে আদিবাসীসকলৰ যিটো নৰসিংহা এটা একেটা সময়তে সিহঁতে চলালে এই নৰসিংহাৰ যিটো চলোৱাৰ প্ৰতিবাদত আজি এই কাৰ্যসূচীখন লোৱা হৈছে কাৰণ আমি চাবলৈ পাইছোঁ 2014 চনৰ যিটো ঘটনাৰ পিছত আজি 9 বছৰ অকলি গ'ল সেই 9 বছৰ অকলি যোৱাৰ পিছতো কিন্তু তেখেতসকলক এৰেষ্ট কৰি জেলৰ হাজতত প্ৰেৰণ কৰিব পৰা নাই আমি খুব দুঃখিত যে আদিবাসীৰ ওপৰত যিবিলাক NDB গোটে আমাৰ ওপৰত অত্যাচাৰ কৰিলে আপোনালোকে নিশ্চয় জানে 80 জনৰ পৰা অধিক তেখেতসকলে একেটা সময়ত গুলিয়াই মাৰি পেলালে কিন্তু তেখেতসকলক আজি চৰকাৰে বৰপেৰা পাৰি দিছে আমি খুব দুখ প্ৰকাশ কৰিছোঁ তেখেতসকলক অতি শীঘ্ৰে এৰেষ্ট কৰি জেলত পঠাব লাগে আৰু
তেখেতসকলৰ বিচাৰ অনুযায়ী তেখেতসকলক ফাঁচী প্ৰদান কৰিব লাগে। কোন জায়গাত হৈছে এই ঘটনাটো? এই ঘটনাটো আপোনাৰ লুংচুং, কোকৰাঝাৰ আৰু ঢেকীয়াজুলি তেনেকুৱা কেইবা গাঁৱত একেটা সময়তে তেখেতসকলে এটা নৰসংহাৰ এটা আমাৰ ওপৰত অত্যাচাৰ চলাইছিল। চৰকাৰৰ ওচৰত এইটোৱে আমি আহ্বান জনাম যে আমি চাইছোঁ 1996 চনৰ পৰা আমাৰ ওপৰত বিভিন্ন সময়ত এনেকুৱা অত্যাচাৰ চলি আছে, কিন্তু তেখেতসকলে এই চৰকাৰখনে আমাক যিখিনি ন্যায় দিব লাগিছিল সেই ন্যায় কিন্তু আজিলৈকে দিব পৰা নাই। আমি চৰকাৰক এইখিনি অনুৰোধ কৰিম যে যিবিলাকে আমাৰ আদিবাসীৰ ওপৰত এটা জনগোষ্ঠীৰ ওপৰত বাৰম্বাৰ আমাৰ ওপৰত এনেকুৱা অত্যাচাৰ কৰাৰ পিছতো তেখেতসকলক কিন্তু চৰকাৰে নিজৰ মানে অল আউট অপাৰেশ্যনৰ বাহানা কৰি পেলাই তেখেতসকলক চালেণ্ডাৰ কৰাই কিন্তু আজি চৰকাৰৰ লগত মিলি তেখেতসকলে বৰপেৰা পাৰি দি পেলাই তেখেতসকলে কাম কৰি আছে। আমি খুব দুখ প্ৰকাশ কৰিছোঁ। তেখেতসকলক অতি শীঘ্ৰে যিবিলাক NDB এইটো ঘটনাৰ ওপৰত জড়িত আছে তেখেতসকলক অতি শীঘ্ৰে কৰায়ত্ব কৰি জেলত প্ৰেৰণ কৰিব লাগে। চৰকাৰে যদি আপোনাৰ কথা নুশুনে নিশ্চয় এই চৰকাৰখনে যদি আদিবাসীৰ যিটো অত্যাচাৰ কৰা হৈছে, আদিবাসীসকলক অত্যাচাৰ কৰা হৈছে, এইটোৰ ওপৰত যদি কোনো কাণসাৰ নিদিয়ে তেতিয়াহ'লে আমি তেখেতসকলক চৰকাৰক আমি নিশ্চয় এটা সময়ত আমি জবাব দিম। আজিৰ এই প্ৰগ্ৰামখন হুদ অসম আদিবাসী ছাত্ৰ সন্থা আশা, লগতে কুৰুখ সাহিত্য সভা আৰু সান্তালী সাহিত্য সভা আৰু লগতে সমূহ আদিবাসী ৰাইজ মিলি পেলাই আজি এই কাৰ্যসূচীখন ৰূপায়ণ কৰিছোঁ। এইটো প্ৰগ্ৰামটো ইয়াতে লৈছে না আৰু কোনোবা জেগাত লোৱা হৈছে? এই প্ৰগ্ৰামটো সমগ্ৰ অসমত আমি ৰূপায়ণ কৰিছোঁ। জাগাই জাগাই এই প্ৰগ্ৰামখন ৰূপায়ণ কৰি আছে। ঠিক তেনেদৰে চিৰাং জিলাতো প্ৰত্যেক আঞ্চলিকত প্ৰত্যেক গাঁৱত আমি এই কাৰ্যসূচীটো ৰূপায়ণ কৰিছোঁ আৰু লগতে আমাৰ যিমান আদিবাসী পৰিয়াল আছে তেখেতসকলে পৰিয়ালতো তেখেতসকলে এই কাৰ্যসূচীটো কেণ্ডেলিং কাৰ্যসূচীটো ৰূপায়ণ কৰিছোঁ আৰু এই কাৰ্যসূচীৰ দ্বাৰাই আমি ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা কৰিম যে বাৰম্বাৰ আমাৰ ওপৰত যিবিলাক অত্যাচাৰ চলি আছে সেই অত্যাচাৰ যাতে বন্ধ হয় আৰু আমাৰ যিটো আদিবাসীৰ অধিকাৰ ন্যায় সেই ন্যায় যাতে অতি শীঘ্ৰে আমি পাব পাৰোঁ তাৰ কাৰণে আমি আজি এই কেণ্ডেলিং কাৰ্যসূচীটো আমি ৰূপায়ণ কৰিছোঁ। নিৰ্শংসীয় এটা হত্যাকাণ্ড চলিছিল আৰু সেই হত্যাকাণ্ডৰ আমি ধিক্কাৰ আৰু গৰিহণা জনাইছোঁ। আমি জানো আদিবাসী এই ভাৰতবৰ্ষৰ অতি পুৰণি এটা জনগোষ্ঠী।